আজি আমি দুইজনে ট্ৰাই কৰিলোঁ মটনৰ এটা ইউনিক ৰেচিপি যোনটো খাবলৈ বহুত বেছি টেষ্টি হৈছিল আৰু বহুত চিম্পল হয় আৰু সেইটো বনাম আমি প্ৰেছাৰ কুকাৰত একদম কম তেল ব্যৱহাৰ কৰি বনাম ইয়াত আমি দিছোঁ গোটা গৰম মছলা এটা তেজপাত আৰু কেঁচা জলকীয়া কেইটামান তাৰপিছত দিছোঁ শুকান জলকীয়াখিনি দিয়াৰ পিছত দিম পিঁয়াজখিনি অলপমান ভালকৈ ভাজি ল'ম যেতিয়ালৈকে গল্ডেন ব্ৰাউন নহয় গল্ডেন ব্ৰাউন হৈ যোৱাৰ লগে লগে আমি দিম অলপমান হালধি আৰু মাংসখিনি আগতে মেৰিনেট কৰি ৰাখিছোঁ ইয়াতে হালধি নিমখ জিৰা পাউডাৰ ধনিয়া পাউডাৰ চিকেন মছলা যি আপোনালোকে দিব বিচাৰে সেইখিনি মেৰিনেট কৰি পেলাই ৰাখি থৈছোঁ নিমখ দি পেলাই আৰু গাইজ ইয়াৰ এটা লং ভিডিঅ' আমাৰ চেনেলত আছে সেইটো আপোনালোকে গৈ পেলাই এবাৰ চেক আউট কৰিব তাৰপিছত আমি দি দিম বিলাহী আৰু বিলাহীৰ পৰা ওলোৱা পানী আৰু পিঁয়াজৰ পৰা ওলোৱা পানীতে এইখিনি অলপ ফ্ৰাই হ'ব তাৰপিছত অলপমান পানী দি পেলাই 4-5টামান আমি চিটি লগাই ল'ম তাৰপিছত যোনখিনি আলু বইল কৰি ৰাখিছোঁ সেইখিনি দি পেলাই আৰু এটামান চিটি মাৰি ল'ম আপোনালোকে চিটি নামাৰিলে ঢাকনা মাৰি অলপ টাইম ৰাখি থৈ দিব পাৰে আৰু ইয়াৰ মাংস ৰেডি হৈ গ'ল খাবলৈ যে বহুত বেছি টেষ্টি হৈছিলে চ' আপোনালোকে এবাৰ ট্ৰাই কৰি বনাই খাই চাব পাৰে আৰু লং ভিডিঅ'টো চাবলৈ নাপাহৰিব দেই বাই বাই